নমস্কাৰ সকলোকে দেওবাৰ দিনটোত বাৰু কাৰ ব্ৰেকফাষ্টত লুচি ঘুগনি বনাই ক'বচোন দেই আমাৰ সানডেৰ ব্ৰেকফাষ্টটো সদায় হেভিয়ে হয় আজি ৰাতিপুৱা মায়ে বনাই আছিল লুচি ঘুগনি লগতে এটা স্পেচিয়েল আইটেম সেইটো হ'ল নলেন খেজুৰ গুড়ৰ পায়স আজি আৰু খোৱাৰহে কথা গা চা ধুই মোৰ ব্ৰেকফাষ্টৰ থালিখন লৈ বহি গলো পিছে আজি আমাৰ ঘৰত আহি আছিল আলহী তাৰে এয়া যা যোগাৰ আৰম্ভ কৰিছো আলহী মানে ঘৰৰে দেই মানে আমাৰ বৰ্তা বৰ্মা মংগলদৈৰ পৰা আহিছিল তেওঁলোকক লুচি ঘুগনি পায়স মিঠাই চাহ খুৱাই আমাৰ চলিল আনলিমিটেড আড্ডা মানে বেছি সময়ৰ কাৰণে অহা নাছিল তো সবে মানে যিমান যি পাৰিছে সব কথা পাতি লৈছে আৰু কাৰণ কি কলত কথা পাতিতো ইমান মজা নাই যিমান ফেস টু ফেস বহি কিনে মজা লাগে হয় নে নহয় বাৰু আৰু বৰ্মা বৰ্তাহত বহুত দিনৰ মূৰত আহিছিল সো মানে পুৰা আৰু আড্ডা চলিছে এয়া খাই মেলি হুৱালে আমাৰ তলৰ ৰুম কিটাও চাবলৈ আহিলে যিহেতু ঘৰ বনোৱাৰ পিছত অহাই নাছিল নহয় বেছি দেৰি নকৰি এয়া আমাৰ আলহী আকৌ উভতি যাবলৈ ওলালে ঘৰলৈ আৰু ময়ো টাটা বাই বাই দি কিনে ওলালো মোৰ ডেইলি ৰুটিনলৈ মানে অভিক টিউচনৰ পৰা আনিব গৈছিলো আজিলে টাটা